লগে লগে আমাৰ এই নৱগত শিল্পীসকলে তেখেতক সম্ভাষণ যাচিব, সাদৰে যেন গ্ৰহণ কৰে। আপোনালোকৰ স্থানীয় শিল্পী অজয় কিষণ আৰু তেখেতৰ এই চিডি মই উন্মোচন কৰিলোঁ ইয়াত। আৰু একেলগে আপোনালোকক ইয়াত মই ঘোষণা কৰিছোঁ যে এই গানো আমি প্ৰাগ চেনেলৰ জৰিয়তে আমি প্ৰচাৰ কৰিম। গতিকে আপোনালোকক সঁহাৰি লাগে, এনেকুৱা শিল্পীবিলাকক আগবঢ়াই লৈ যাব লাগিব। গতিকে তেখেতৰ কাৰণে এটা ডাঙৰকৈ হাত চাপৰি দিব লাগে আপোনালোকে। আপোনালোকৰ স্থানীয় শিল্পী অজয় কিষণ। আৰু এইখন চিডি পাৰিলে আপোনালোকে ক্ৰয় কৰিব আৰু গানটো নিশ্চয়কৈ আমি প্ৰাগতো প্ৰচাৰ কৰিম। ধন্যবাদ। আৰু এতিয়াও আপোনালোকে এই গানটো শুনিব পাব। আশা কৰিছোঁ অজয়, খুব ভাল গান তুমি গাবা। ধন্যবাদ। লগতে মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ এই ভিডিঅ'টো যাতে সকলোৱে ইউটিউবত চাই লগতে শ্বেয়াৰ কৰে, কাৰণ আমি সকলো স্থানীয় শিল্পীয়ে লগ হৈ এই ভিডিঅ'টো নিৰ্মাণ কৰি উলিয়াইছোঁ। সেয়েহে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। গানটো এতিয়া আটাই শুনিবলৈ পাব আৰু লগে লগে আমি অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ। আমাৰ ভিডিঅ'টো পৰ্দাত প্লে হৈ আছে, গতিকে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। প্ৰজেক্টৰ ফালে চালে ভাল পাম, ৰাইজ প্ৰজেক্টৰ ফালে চাওক। জুবিন আহে মানে আপোনালোকে গানটো চাওক। স্থানীয় শিল্পীবিলাকে নিজে বহুত কষ্ট কৰি এনেকুৱা